টাইমত মোক ডাইৰেক্ট কিডনেপ কৰাৰ নিচিনা আহি গাড়ীত উঠাইছে জবৰদস্তি। মই কৈছোঁ কি হ'ল, ডাইৰেক্ট একো কোৱা নাই, ডাইৰেক্ট কৈছে নহ'লে কিবা এটা বেলেগ হ'ব। মইতো ভয়ত বহি গৈছোঁ। পিছত মোক ডাইৰেক্ট লৈ যায়, পুৰা বহুত বেয়াকে মাৰছে। ক'ৰ পৰা নিছিলে তোমাক? এই ওচৰতে আমাৰ ইয়াতে চাৰিআলি আছে, তাৰ ওচৰত এটা বিল্ডিং আছে, বিল্ডিঙৰ ওচৰৰ পৰা। মানে ডিমাকুছী চাৰিআলি, এই যিটো বাঙালী পাৰা পেট্ৰল পাম্প আছে না, তাৰ ওচৰত। ক'ত লৈ গৈছে? আপচু অফিচত। ক'ৰ আপচু অফিচ? ডিমাকুছী। কেইজনমান আছিলে ল'ৰা? 4-5-6জন মান আছিল গাড়ীত। তোমাক তাতে মানে ধৰি বান্ধি লৈ গৈছে নেকি? ধৰি বান্ধি নাই, জবৰদস্তি লৈ গৈছে। কি বুলি কৈ লৈ গৈছে? কৈছে একো কোৱা নাই, তাতে ডাইৰেক্ট উঠাইছে। কিহত লৈ গৈছে গাড়ী? চিমেণ্ট কালাৰৰ কাৰ আছিল। এই নাম্বাৰটো জানা নেকি তুমি? 0AS0180G45 এনেকা 4D454 এনেকা হ'ব। নাম্বাৰটো আৰু একবাৰ ভালকে কোৱাচোন। AS0180D454। এইখন গাড়ী দি তোমাক উঠাই লৈ গৈছে? জবৰদস্তি। কিডনেপিঙৰ নিচিনা? কিডনেপিঙৰ নিচিনা। ডিমাকুছী এপচু অফিচত লৈ গৈছে। তাতে এনে কি কৰিছে? বহুত বেয়াকে মাৰছে। কাৰণটো কি? তোমাক যে মাৰধৰ কৰিছে কাৰণটো কি? কাৰণটো মই একো নাজানো। তোমাক কি কৈ মাৰিছে? মই এইগিলা একো গমেই নাপাওঁ, কি হৈছে নহৈছে। ডাইৰেক্ট উঠাই লৈ যায়, ডাইৰেক্ট মাৰছে। তুমি ল'ৰাকেইটাক চিনি পাইছা নেকি? ফেচটো দেখালে চিনি পাম আৰু। মানে লোকেল মানুহ নহয়, লোকেল ল'ৰা নহয় মাৰাকেইটা? চিনি নাপাওঁ না মই। তুমি ভালকে নাজানা? কিমান মান সময়, কেই ঘণ্টামান ৰাখিছে তোমাক? 3-4 ঘণ্টা তাতে ৰাখিছে আৰু। তাৰপিছত কি হ'ল? পিছত মই কৈছোঁ মোৰ মাদাৰক মাতক, এন্তে নামাতে। মোৰ মোবাইলটো লৈ চিজ কৰি ৰাখি দিছে এন্তে। মই এন্তক 100 বাৰ মান কৈছোঁ মোৰ মাদাৰক মাতক, বিশ্বাস নকৰিলে চব কৈ দিব মই ক'ত আছিলোঁ না আছিলোঁ। এন্তে বিশ্বাস নকৰে, কোবায়ে আছে মোক। মৰেল পুলিচ গিৰি নিচিনাকে নিছে আৰু। কি নাম তোমাৰ? মোৰ নাম দীপ চৰকাৰ হয়। কি পঢ়ি আছা? মই আৰ্টছত পঢ়ি আছোঁ। ওচৰতে কলেজ আছে, ট্ৰিনিটি কলেজত, তাতে পঢ়োঁ। কোন ইয়াৰ? 2nd ইয়াৰত। ট্ৰিনিটিত পঢ়া? হৈ গ'ল মোৰ ল'ৰা দীপ চৰকাৰ। মই ৰেচন কাৰ্ডত ফিংগাৰ দি যাই থাকোঁতে তেতিয়া আমাৰ এই ওচৰত এটা বাঙালী চক বুলি কয়, সেইখিনি জেগা পাওঁতে তাতে শুনা পালোঁ যে মোৰ ল'ৰাক সিহঁতে আপচু অফিচৰ ল'ৰাবিলাকে ধৰি বান্ধি জবৰদস্তিকে উঠাই লৈ গ'ল। তাৰপিছত মই বেলেগৰ মুখেৰে শুনা পাই কথাখিনি মই আপচু অফিচত মই গ'লোঁ। সিহঁতক যাই সুধিলোঁ, দাদা এইটো আপচু অফিচ হয় নেকি? সিহঁতে ক'লে হয়। তেতিয়া মই ক'লোঁ যে আপোনালোকে বোলে মোৰ ল'ৰাক উঠাই আনিছে, কিহৰ কাৰণে, কি ভুল কৰিছে? কোৱাতে আপোনালোকে বোলে ইমান মাৰধৰ কৰিছে। নাই, আপুনি ইমান বেয়াকে কিয় কৈ আছে? আমিতো ইমান মাৰধৰ কৰা নাই, আপুনি বেলেগৰ কথাত হেৰি কৰিব নেকি? নাই, মই শুনা পাইছোঁ কাৰণে কৈ আছোঁ। যদি ভুল কৰিছে, ইমান সময় হ'ল, মোৰ ল'ৰাক উঠাই আনি ধৰি বান্ধি ৰাখিছে, তেনেহ'লে মোক জনাব লাগিছিল। গাৰ্জেন হিচাপে মোক কিয় জনোৱা নাই? জনাব লাগিছিল। মই ইমানবাৰ ফোন কল কৰিলোঁ, আপোনালোকে ফোনো বেক কলটো দিব লাগিছিল মোক, আপোনালোকে দিয়া নাই। পিছত এইখিনি কথা কোৱাৰ পিছত, নাই আপোনাৰ ল'ৰা বহুত ভালটো, সেইটো কাৰণে আপোনাৰ ল'ৰাক উঠাই আনিছোঁ, এনেকুৱা কৈ মাৰধৰ কৰি আছে। পিছত মই বহিলোঁ, বহাৰ পিছত এতিয়া তেনেহ'লে দিবনে নাই আমাৰ ল'ৰাক? নাই। পিছত আমাৰ ছাৰক মাতি পিছত আমাৰ ছাৰে কি কয়, তাৰপিছত লৈ যাবি বুলি ক'লে। তাৰপিছত ওলাই দিলে। ওলাই দিয়াৰ পিছত মই চালোঁ মোৰ ল'ৰাক একদম সিহঁতে মাৰি বান্ধি একদম কলেজৰ ষ্টুডেণ্ট হয় সি এটা, আৰু সিহঁতে যে লৈছে সেইটো কলেজৰে পৰা ইনচাৰ্জ
লগতে জড়িত আছে আফচোত সিহঁতে এনেকে মাৰিব পাৰিছে নেকি এইটো মোৰ ন্যায় লাগে এতিয়া মই আমাৰ ওচৰতে ডিমাকুছী আৰক্ষী থানাত এজাহাৰ এখন দিছো এইটোৰে মই ন্যায় বিচাৰি আছো এইটো সিহঁতৰ ওপৰত ভৰসা মোৰ এতিয়া বিটিআৰতো প্ৰমোদ বৰা শান্তি ঘূৰি অহা বুলি কৈছিলে এয়াই আমাৰ শান্তি বিটিআৰত নিৰ্মমভাৱে হত্যা কৰিব উগ্ৰপন্থীৰ নিচিনা উঠাই লৈ যায় মাৰধৰ কৰিব এইখিনি আমাৰ শান্তি বিটিআৰত এতিয়াও তাৰমানে শান্তি ঘূৰি অহা নাই নাই যদি শান্তি আহিলে হয় এনেকুৱা আমাৰ নিৰ্মম নিৰ্দোষী ল'ৰা এটা ধৰি বান্ধি উঠাই লৈ কেনেকা মাৰধৰ কৰিব পাৰে এয়াই আমাৰ শান্তি এতিয়া মই এইখিনিয়ে ন্যায় বিচাৰো যে সিহঁতক লৈ শাস্তি দিব লাগে আৰু জেলত ভৰাব লাগে এইখিনিয়ে মই বিচাৰো আজি মোৰ ল'ৰাক কৰিছে এনেকুৱা কালি বেলেগৰ ল'ৰাক উঠাই লৈ যাব ছোৱালীক উঠাই লৈ যাব এইখিনিয়ে কৈ মোৰ